মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ অংকৰ 1.6 অনুশীলনীৰ ওপৰত। আৰু এই 1.6 অনুশীলনীত সূচকৰ অংক সমাধান কৰিব দিছে। 1 নম্বৰত আছে মান নিৰ্ণয় কৰা। গতিকে এইবিলাক অংক সমাধান কৰিবৰ কাৰণে আমি প্ৰথমে সূচকৰ ধৰ্মৰ বিষয়ে অৱগত হ'ব লাগিব, অৰ্থাৎ আমি জানিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কিতাপত ধুনীয়াকৈ লিখা আছে 1.6 অনুশীলনীৰ আগত তোমালোকে চাবা লিখা আছে, তাৰ পৰা তোমালোকে এই সূচকৰ ধৰ্মবিলাক মুখস্থ কৰিবা বা শিকিবা। তো যেনে ধৰ্মবিলাক তেনেকুৱা a to the power m into a to the power n, a to the power ইকুৱেল টু হ'বগৈ a to the power m plus n। মানে পূৰণৰ ক্ষেত্ৰত ঘাতবিলাক যোগ হয়, হৰণৰ ক্ষেত্ৰত ঘাতবিলাক বিয়োগ হয়, তেনেকুৱা কিছু ধৰ্ম দিয়া আছে। তোমালোকে মনত ৰাখিবা বা মুখস্থ কৰিবা। তো 1.6ৰ পৰা মই 1 নম্বৰ অংকটো আৰম্ভ কৰিছোঁ। 1 নম্বৰত কৈছে মান নিৰ্ণয় কৰা। 1 নম্বৰ অংকটো হৈছে 64 to the power হাফ, এইটো 64 to the power 1/2। গতিকে ইয়াৰ আমি কি কৰিব লাগিব? ইয়াৰ আমি মান নিৰ্ণয় কৰিব লাগে। গতিকে মান নিৰ্ণয় আমি কেনেকৈ কৰিম? ইয়াৰ চাওঁ, প্ৰথমে যিটো 64 আছে তাক আমি ছাইডত চুটি নিয়মত হৰণ কৰিম। হৰণ কৰি তাৰ উৎপাদক উলিয়াম। 2 6ত 3 বাৰ, 2 4ত 2 বাৰ, আকৌ 2ৰে হৰণ কৰিলে 2 32ত 16 বাৰ, 2 16ত 8 বাৰ, 2 8ত 4 বাৰ, আকৌ 2ৰে দিলে 2 4ত 2 বাৰ। ছাত্ৰ-ছাত্ৰীসকল, এটা ইম্পৰ্টেণ্ট কথা, আমি উৎপাদক উলিয়াইছোঁ 64। 2ৰে কিয় হৰণ কৰিছোঁ? বেলেগ সংখ্যাৰো হৰণ কৰিব পাৰিলোঁ হয়, যিহেতু 64 এটা যুগ্ম সংখ্যাতকৈ সৰু সংখ্যাটো 2 দি পেলাই আমি মানে যুগ্ম সংখ্যাবিলাকক সদায় 2ৰে হৰণ যায়, আমি জানো। গতিকে আমি 2ৰে হৰণ কৰিছোঁ। 2ৰে হৰণ কৰা 64ৰ সলনি আমি পাইছোঁ 2, 1 2 3 4 5 6টা। এনেকৈ কেইটা 2 পাইছোঁ? আমি 6টা 2 পাইছোঁ। তো 2টো লিখিম, মানে 2 কেইটা পোৱা গৈছে? 3টা আৰু 2টা 6টা। তো 2 to the power 6, মানে ইয়াৰ অৰ্থই 2 6টা বুজাইছে। তো 64ৰ সলনি এইটো লিখিলোঁ, আৰু কিমান আছিলে পাৱাৰত? ঘাতত কিমান আছিলে? 1/2। এনেকৈ লিখি দিলোঁ। তাৰপিছত এইটো 2টো আমি লিখি দিম ভূমি, আৰু এইটো ঘাত এইটো হয়, আকৌ এইটো ঘাত আছে, গতিকে এইটো ঘাত আমি পূৰণ কৰি দিম। এতিয়া 2 6ত কাটিলে কিমান বাৰ? 3 বাৰ। এই 6টো ওপৰৰ হয়। তাৰপিছত কিমান বাকী আছে? 2 আৰু ওপৰত 3ৰ 1 গুণ 3, মানে 2 কিউব, অৰ্থাৎ 2 3টা। 3টা 2 পূৰণ কৰিলে 2 2 গুণে 4, 4 2 গুণে 8, মানে 2 কিউব মানে আমি জানো কিমান? 8। গতিকে এইটোৱেই হ'ল মান নিৰ্ণয় কৰা ক্লাছ 9ৰ। তাৰপিছত আমি ইয়াৰ মান নিৰ্ণয় কৰাটো সমাধা কৰিম। কিমান আছে? 125 whole to the power -1/3, বা 120 125, আৰু কিমান আছে? এইটো ঘাত ভূমি আছে 125, ঘাত আছে -1/3। গতিকে আমি প্ৰথমে 125ৰ উৎপাদক উলিয়াম। গতিকে যদি কোনোবাই নাজানা, ছাইডত এনেকৈ হৰণ কৰি উলিয়াই ল'বা 125। এককৰ ঘৰত 5 আছে, গতিকে 5ৰে হৰণ যাব। 5 12ত 2 বাৰ, বাকী 2 25ত 5 বাৰ, আকৌ এককৰ ঘৰত 5, 5ৰে হৰণ যায়। 5 25ত 5 বাৰ। যিহেতু 5 এটা মৌলিক সংখ্যা আৰু হৰণ কৰিব নালাগে, গতিকে আমি 125ৰ যিটো উৎপাদক পাইছোঁ, কেইটা পাইছোঁ? 125ৰ আমি 3টা উৎপাদক, আমি 125ৰ সলনি কি পাইছোঁ? মানে 125ৰ সলনি আমি মানে 3টা 5 পাইছোঁ। গতিকে এই 125ৰ ঠাইত আমি কি লিখি দিম? 5 কিমানটা পোৱা গৈছে? 1 2 3, মানে ঘাত 3টা দি দিবা। মানে ইয়াৰ অৰ্থ এইটোৱে, 5 3টা পোৱা গৈছে। আৰু ইয়াৰ পাৱাৰত কিমান আছিলে? ঘাতত কিমান আছিলে? -1/3। এতিয়া আমি কি কৰিম? এতিয়া এইটো 5টো লিখি দিম, যিটো ঘাত আছে সেই ঘাতটো লিখিম, আৰু এইটো ঘাত পূৰণ, এইটো এনেকৈ লিখি দিম পূৰণ কৰি। তো 3 3ত কাটিলে 1 বাৰ, কাটাৰ পিছত 5, আৰু ওপৰত বাকী 1 × 1 মানে 1, আৰু চিনটো কি আছে? মাইনাছ। গতিকে আমি এটা সূচকৰ ধৰ্ম জানো যে ছাত্ৰ-ছাত্ৰীসকল মনোযোগ দিবা, a to the power -1 মানে সদায় হয়গৈ কিমান? 1/a। তো ইয়াতো চেম, 5ক যদি আমি a বুলি ভাবোঁ, মানে a to the power -1, অৰ্থাৎ 5 to the power -1 মানে কি হ'ব? 1/5। এইটো হ'ল ইয়াৰ মান নিৰ্ণয় কৰা। এই সূত্ৰটো মুখস্থ কৰিবা ছাত্ৰ-ছাত্ৰীসকল। এইটো সূচকৰ ধৰ্মত আছে, তোমালোকে মুখস্থ কৰিবা। তো এইটো সমাধান হৈছে এইখিনি।
আৰু কিছু ভিডিঅ' দিম আৰু তোমালোকৰ যিটো 1.6ত আৰু বাকী যিবিলাক অংক আছে সেইবিলাক তোমালোকে সমাধান কৰিব চেষ্টা কৰিবা যদি তোমালোকে অলপ অসুবিধা হয় তেন্তে মোক কমেণ্ট কৰি জনাবা হা মই নিশ্চয় কৰি দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ আজি ইমানতে সামৰিছোঁ